হেল্ল' গাইজ কৈছিলেন ইউটিউব চেনেলত পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ পাহাৰ এখনত, যিখন পাহাৰ আমাৰ নিচেই ওচৰতে লাগি আছে। এখন মই আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ ঘৰতে যিহেতু ডিমুৰ পাহাৰ আমাৰ ওচৰতে হয়। ডিমুৰ পাহাৰ দেখিবলৈ কেনেকুৱানো তাকে দেখুৱাম। গতিকে সকলো বন্ধু বান্ধৱীসকল ভিডিঅ'টো আপোনালোকে নেকাটি সম্পূৰ্ণভাৱে চাই যাব বুলি আশা থাকিল। এখন এনেকুৱা ধুনীয়া পাহাৰ হয়, যিখন পাহাৰ আমাৰ যিমান মানসিকভাৱে টেনশ্যন থাকিলেও ইয়াত টেনশ্যন ফ্ৰী হৈ যায়। মানে আপোনালোকক কৈছোঁ, সকলো বন্ধু বান্ধৱীসকল আহক, পাহাৰখন চাওক, উপভোগ কৰক, আপোনালোকৰ মনৰ কথা খুলি পালক। এখন আচলতে পাহাৰ বুলিয়েই নহয়, এখন আমাৰ কি হয়, সুখ দুখ সকলো সমিতি হৈ থাকে। যিহেতু আমাৰ ডিমুৰ চিনাকি পৰিচয় এখন পাহাৰখন আমি ইমান ভাল পাওঁ। যিহেতু পাহাৰখন যিমান ভাল পাওঁ, ইয়াৰ মানুহবিলাকো সিমানেই ভাল পাওঁ। আপোনালোকেও আহক, পাহাৰখন ভাল পাওক, মৰম কৰক, আপোনালোকেও চাই যাওক, আপোনালোকৰ মনৰ কথাও খুলি পাতি যাওক। তেনেহ'লে বলক বন্ধু বান্ধৱীসকল আকৌ আৰম্ভ কৰোঁ। বেছি কথা নকওঁ, আজি আপোনালোকক মই পাহাৰখনে দেখাম। দেখিছা ন, ওচৰতে এখন নৈ আছে, ইমান ধুনীয়া লাগে। নৈখন মানে পাহাৰৰ কিনাৰে বৈ গৈ আছে, আৰু ভিতৰলৈ গ'লে আৰু ভাল লাগিব। কিন্তু ভিতৰলৈ এতিয়া যাব নোৱাৰোঁ বৰ্তমান। ভিতৰৰ মানে আপোনাৰ ওপৰৰ পৰা পানীখিনি বাগৰি আহিছে। যিহেতু এইবিলাক নদী দেখিছোঁ নহয়, তাৰ ওপৰৰ পৰা বাগৰিয়ে ইয়াত সৃষ্টি হৈছে। মানে তেনে বলক বন্ধু গাইজ, আজি ভিডিঅ'টো ইমানেই আছিলে। প্লিজ যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নকৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজি বাই।